হেল্ল' বন্ধুসকল, আৰু আজি আহিছিলোঁ পাৰ্কত। আৰু সন্ধিয়াৰ টাইম, আৰু পাৰ্কত আহি সোমোৱাৰ লগে লগে অলপ ভাবিলোঁ যে নেচাৰেল হাৱাটো বতাহটো অলপ খাই আহোঁ, পাৰ্কত যাওঁ, অলপ ফুৰি আহোঁ, মনটো ভাল লাগিব। আহি দেখোঁ, চাওক আকাশখনে কেনেকুৱা গৰজি আছে। আকাশৰ গৰজি দেখা দেখিতো মোৰ বহুত ভয় লাগি আছে। আৰু চাওক, পাৰ্কত সোমায়ে প্ৰথমেই দেখা পালোঁ ইমান ৰং বিৰংগনৰ ফুল, আৰু ফুলবিলাক দেখি মনটো ইমান ভাল লাগিল যে পাৰ্কত আহি মানে বহুত ভাল লাগিল। আৰু ফুলখিনি চাওক, যি কালাৰৰ আপোনাৰ পিঠনীয়া যি ফুল আছে, চব ফুল ইয়াত। আৰু এই গাৰ্ডেনখন পূৰা ফুলেৰে আৱৰি থকা, এই পাৰ্কখন পূৰা ফুলেৰে আৱৰি থকা। আৰু এই পাৰ্কখন ক'ত আছে বন্ধুসকল, মই আপোনালোকক দেখাম। আপোনালোকে যদি এই পাৰ্কখনত আহে, চাৰিওফালে গছ গছনিৰে ভৰা এখন সুন্দৰ পাৰ্ক, ধুনীয়া পাৰ্ক। আৰু এই পাৰ্কখনত সোমোৱাৰ লগে লগে মনটোত ইমান ভাল লাগে বন্ধুসকল, আপোনালোকে দেখাব পাৰিছে। মই এটা পাৰ্ট আপোনালোকক দেখাইছোঁ, কিন্তু গোটেই গাৰ্ডেনখন যদি মই আপোনালোকক দেখাওঁ, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে গোটেই গাৰ্ডেনখন ফুলেৰে আৱৰি ধৰিছে গাৰ্ডেনখন। আৰু তাৰ মাজে মাজে ভালকৈ ব্লক দি বনাই ৰাখিছে ৰাস্তা। ল'ৰা ছোৱালী সৰু পোৱালীবিলাকৰ কাৰণে বিৰাট ভাল, খেলাৰ বহুত বস্তু আছে। আপুনি যদি অলপ মাইণ্ডটো ফ্ৰেছ কৰিব বিচাৰে, বা আপুনি যদি অলপ ক'ৰবাত শান্তিত গৈ অলপ ৰেষ্ট ল'ব বিচাৰে, তেতিয়াহ'লে মই ভাবোঁ এনেকুৱা পাৰ্কত আপোনালোকে যাব লাগে। এইখন এখন পাৰ্ক ডিফু টাউনত, আৰু এখন পাৰ্কত আপোনালোকে আহিব পাৰে। এখন